তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধনপতিছ ব্লগ চ' ফাইনেলি গাইজ মই যাম আৰু কি মই আৰু মোৰ মা যাব তো আমি যাম লক্ষী মন্দিৰত তাতে বিচু আৰু বিহু ৰ'ব তাতে বিহু নহয় বিচুৱাহে হৈ আছে। তো গাইজ আমি ৰেডি হ'লোঁ অলপমান আন্ধাৰ হৈ গ'ল তো আমি যাব লাগে এতিয়া তাতে সোনকালে অতি স্পীড তো ফাইনেলি গাইজ মই আহিছোঁ লক্ষী মন্দিৰ চাওক এই আছোঁ লক্ষী মন্দিৰত নামেই চাওক নাম মই বোধহয় এবাৰ ভিডিঅ'ত কৈছিলোঁ ভালকৈ দেখাই দিম বুলি লক্ষী মন্দিৰ ইমান ভালকৈ এতিয়া হোৱা নাই ক্লিয়াৰ হোৱা নাই আৰু কি আধাৰ বেছি হৈছে ক্লিয়াৰ এই চাওক আপোনালোকে দেখিছোঁ ৰ'ব এক মিনিট মানে বিচুৱা ডেন্স চাওক, এইবিলাকে হৈছে বিচুৱা ডেন্স। গাইছ ইয়াক মানে প্ৰশ্ন ধৰাইছে এই টিমটোত তো এনচাৰ বা কি দিয়ে। লাইটটো ক'ত দিল আমাৰ ইফালে অসুবিধা কৰি পেলাইছে গাইছ এই চাওকচোন চ' গাইজ এতিয়া মানে আমাৰ যিটো গাঁৱত বিহু মানে নতুন এটা টিম বনোৱা হৈছে তো টিমৰ এতিয়া নাচিব আৰু কি আপোনালোকক ধৈৰ্য ধৰি প্লিজ চাওক মানে কেনেকুৱা লাগে কমেণ্টত কৈ দিব। শুনিছোঁতো এটা ল'ৰা আছে আমাৰ হেৰিত ল'ৰা এটা আছে। ফাইনেলি গাইজ এতিয়া আমি যাম ঘৰত আৰু ঘৰত মানে ৰাতি মানে ধৰক কেইটা হৈছে চাৰে আঠটা পাৰ হৈছোঁ মানে মোৰ মোবাইলতো হেৰি মনে আছে মই গাড়ী ষ্টাৰ্ট দিয়াৰ যাওঁ তো এই আছিল এটা ভিডিঅ' তো কেনেকুৱা লাগিল তো টাটা বাই বাই গুড বাই আৰু আমাৰ লক্ষী মন্দিৰ হৈ আছে মানে হ'ল মানে 80% ক'ব গ'লে।